চেচু ফুলজোপা ইমান ধুনীয়া লাগিছে চাওকচোন বগা আৰু গুলপীয়া একেজোপাতে বগা আৰু গুলপীয়া ফুলিছে এইকেইজোপা আকৌ 9টা বাজিছে আৰু ফুলিছে ইয়াতো বেঙুনীয়া বগা একে দুই জাতৰ ফুলে ধুনীয়া লাগিছে এইবোৰ আকৌ নামেই নাজানো নহয় এই ওলমাই থোৱা ফুলকেইজোপানো নাম নাজানো জানে যদি ক'বচোন কমেণ্টত কিনো নাম মই আপোনালোকৰ ফুলনিটো ভিডিঅ' কৰিছোঁ মোৰ এই পাতখিলা ভাল লাগে এই পাতখিলা ইমান ডাঠ ডাঠ ন ভাল লাগে এইবোৰ বেঙেনা ছিঙি থৈছে নেকি মায়ে আপুনি কি কৰিছে হয় নেকি মই আপোনাক ভিডিঅ' কৰিছোঁ দেই সেইকেইদিন ইমান ডাৱৰীয়াকৈ গ'লগৈ আকৌ ৰ'দ দিয়া দিনৰ ইমান চোকা ৰ'দ এইজোপা গোলাপ ফুল নেকি বেলেগ ৰঙৰ দেখোন মই আজিহে চাইছোঁ সদায় কি গোলপীয়া জবা ইমান মানুহে নিয়েহি আমাৰ ঘৰত নাই এজোপা আমাৰ ঘৰত বেলেগ কালাৰ দুটাহে আছে অকল ৰঙা আৰু ৰঙাজোপা আছে নুফুলে কাটি পেলাই নাই তাহানি জানো ফুলকেইজোপাত বহুত ডাঙৰ হ'লে পাব জানো এইবোৰ উলিয়াই দিব নেকি এতিয়া জবাবোৰ জুই দিয়া নাই শিকাই দিব কিনাখন বৰষুণকৈ গৈছে এইজোপা কি ফুল বাৰু নামটো উঠি নাম ফুলে জানো ফুল চুল নুফুলে ইমান ৰোৱা পৰা ইমান জোপাই হৈ আছে ভাল লাগিছে খালি গছজোপা কলমুটি দিম তাকে হাবিখিনি দিয়ে গছজোপা ভাল দিছে কিবা এটা পাতখিনি ডিজাইন ভাল লাগে আকৌ ন নাম চাম নাজানো আকৌ মজা লাগিছে আৰু ন আৰু ভিডিঅ'টোতো ধুনীয়া উঠিছে ৰ'দ দিলে ধুনীয়া উঠে ন অশোক দুজোপা আছে এজোপা হেৰি অশোক সুন্দৰী বুলি কয় ডাঙৰ জাত আমাৰ ঘৰত থকা জোপা এইজোপাখন এইজোপা কেলে জবা ফুল ফুলা নাই বোলে কিমান দিনত হৰিজোপা কিমান ওখ হ'ল আমাক ওখ হ'বলৈ নাপায় কলম দি পেলাই আকৌ কলম এইখিনি কলম চলম দিব নাই দিয়া ওখ হ'ব দিছে হেৰি আকৌ আপুনি যে কৈছে ৰঙা ফুল নাই বুলি এইজোপাচোন জবা ফুল ফুলি আছে ৰঙাকৈ এতিয়া ফুলিছে বাৰু ইমান হেৰি নাই তথাপিতো হেৰি দলিয়ে পেলাই আহিবি ইয়াত ধুনীয়া পাই থৈ দিছে কেতিয়াবা ডাঙৰকৈ হ'ব ন সেইজোপা টেঙা গছে হ'বলা সেইজোপা টেঙা জানিছোঁ তাতে কিবা পম্পিয়া দি পঠাইছিলে যে বটলত থকা এজোপা বটলটোৰ পৰা উলিয়াই পেলালে নেকি বটলটো উলিয়াই পেলালে আকৌ কেনেকৈ জীৱ বটলত অমিতা পুলি নিদিলে হাবি হ'ল চাগে এজোপা ফুলি আছে এইবোৰ নুফুলে চফুলে 12 মাহো ফুলা ফুল ৰুব লাগে ফুলি আছে 3জোপা 4জোপা নহয় হেৰি আকৌ এইজোপা ফুলি আছে এইকেইদিনতে মৰিলে এইজোপা ইমান ধুনীয়া এপাহ ফুলি আছে বগা আমাৰ ঘৰত আছে নি বাৰু এজোপা বগাজোপা তলজোপা হেৰি ফুলি আছিলে হ'ল এইকেইদিন নুফুলে জানো ভালে লাগে গোন্ধটো বেছি ভাল লাগে বেলেগ মজা লাগে হেৰি কি কলম দিছে নেকি কেঁচিখন মই আজিয়ে দেখিছোঁ অকণমান দেখাই এইখন কেঁচিয়েদি কাটে ন আপোনাৰ ঘৰত আছে মানে আছে নহয় হ'ব এতিয়া আখৈ ফুলজোপা কাটিছে নেকি আখৈ ফুল কাটি দিম এইজোপা ফুলিব নাই হোৱা নহয় তেতিয়াহ'লে একেবাৰে কাটি দিব পাৰিলেহেঁতেন তেতিয়ালৈকে পূৰা হেৰি হৈ যায় আকৌ এইজোপা কাটিলে ভিডিঅ' কৰি থাকিলে এইটো ভিডিঅ' কোনে চাব ভিডিঅ'টো মানে হেৰিয়াত দিব নেকি ইউটিউবত এইটো ইউটিউবতে দিব তইহে কৰিছ কৰিলি বেছিকোত চাই পিনে কমেণ্ট এটা কৰি দিব ময়ে কৰো তেনেকুৱা গম পাই যাওঁ ভিডিঅ'টো দিয়েহে
ওপৰত ওলাই আৰু টিক কেনে 7 মিনিটৰ ভিডিঅ'টো যদি 2 মিনিটৰ পিছতে যদি কমেণ্ট আহি লাইক এটা আৰু কমেণ্ট এটা দিওঁৱে নহয় পামেই আৰু 10 মিনিট হয় নাই 10 মিনিটৰ ভিডিঅ'টো 1 মিনিট যদি ভিডিঅ'টো খোজকাঢ়া সময় হয় কমেণ্ট আহি যাব যে ভিডিঅ'টো ভাল লাগিছে মই গম পাই যাওঁ যে 1 মিনিট চোৱা নাই কমেণ্টটো লিখা সময়লৈকে চাই আৰু সেইটো নাচায় ভিডিঅ'টো অকল মই নিজে অকল লাইকটো কৰোঁ আৰু তাৰপিছত লগালগ কমেণ্টটো কৰি দিওঁ তাৰপিছত নাই ময়ো যাওঁ ময়ো জানো হৈ যাব ঐ নামাৰিবা ভাল লাগিছে ন মাৰি আছে কলম দিয়াটো হ'ল নাই বাৰু গছজোপা আৰু অকণমান দিব পাৰিব ওপৰডোখৰত দি থাকক আপুনি আমি এতিয়া সেইফালে ভিডিঅ' কৰোঁগৈ এইফালে আমি কি সেইটোপা সেই চাফেটিপা নামটো কোৱা বেলফুই আৰু নাৰিকল গছ বেলফুইটোক আৰু কি বুলি কয় বেলফুইটোক আৰু কি বুলি কয় জলফাই অঁ তুমি জানা দেই তুমি থাকিলে এবাৰ দেখাই দিয়কচোন এবাৰ কলম দিয়াটো কেনেকৈ দিয়ে মোৰ কাটিবলৈ মন গৈছে কাটিবি আকৌ জোপোহা হৈ যাব নহয় আৰু ওখ হওক মানে এইজোপা কাটিব নেকি এইজোপা কাটি হ'লেইচোন এইজোপা কাটিলোঁ কাটি চাওঁ নি মই কৰিম ক'বা নালাগে মই এক্সট্ৰাকৈ কাটিম ভিডিঅ' নোসোধোঁ এইজোপা এতিয়া ফুলিব হৈছে নি নাই হোৱা যদি একেবাৰে হেৰি কৰি দিব পাৰিলেহেঁতেন আমাৰ ঘৰজোপা একদম পূৰা টকলাকৈ কাটি থৈছে ফুলালৈকে ডাঙৰ হৈ যায় তেনেকৈ মানে সৰুকৈ ফুলে আৰু তেতিয়া গম পালোঁ হৈ গ'ল সূৰ্যটো একদম পূৰা ধৰিছে আমাৰ